সকলোলৈ গুড মৰ্নিং। আজি ৰাতিপুৱা মই এইখিনি ধোৱা চাফা কৰা হৈ গ'ল, সেইখিনি মই শ্বুট কৰা নাই। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। লাষ্ট ভিডিঅ'ত বহুত মৰম দিছিলে আপোনালোকে। বলক এতিয়া আমি প্ৰথমতে গাখীৰটো খীৰাই লওঁ আৰু তাৰপিছত আমি আকৌ ছাগলীত যাম সেইদিনাখনৰ নিচিনা। আজি চাওঁ কি কি দেখুৱাব পাৰি। প্ৰথমতে আমি মিল্কিং মেচিনটো অন কৰি লওঁ। মিল্কিং মেচিনৰ বিষয়ে আপোনালোকে সুধি থাকে। এতিয়া আমি গাখীৰটো খীৰাওঁ। ইয়াতে দেখুৱাম আহি গৈছে পাইপডালৰ ওপৰত। এইটো এনেকৈ ইয়াতে জুমিং কৰি লগাই দিলোঁ এইটো। চ' এতিয়া বৰ্তমান মিল্কিং হৈ আছে। এইফালে আমি এনেকৈ মিল্কিং কৰি যাম। ৰাতিপুৱা এইখিনিয়ে কাম। এতিয়া বৰ্তমান বাজিছে 7:30। এইমাত্ৰ মই ডিৱৰ্মিং কৰি আহিলোঁ ছাগলীৰ। কেইটামান নতুন ছাগলী আছে, সেইকেইটাক পেলু এটা বৰ ডাঙৰ প্ৰব্লেম হয় বাহিৰত যদি যায় ছাগলীবোৰ। সেইকাৰণে সিহঁতৰ ডিৱৰ্মিংটো খুব কম টাইমত কৰাই থাকিব লাগে। এতিয়া আমি দানা চানাও দিম। ইয়াৰ পিছত গাখীৰটো খীৰাই লওঁ, তাৰপিছত আমি আকৌ লগ পাই আছোঁ। ইউটিউবত দেখা পালে গোটেই বিশ্বই চিনি পাব আপোনাক। বৰ্তমান ঘড়ী কটাত 9টা বাজিছে। আমাৰ ফাৰ্মৰ এক্টিভিটিবোৰ চলি আছে। ইয়াতে গাখীৰ পেকিং চলি আছে। এয়া গুণেন্দা আৰু বৰদা। এয়া গাখীৰ যাব মঙলদৈত, হোম ডেলিভাৰী। চ' পেকিং চলি আছে বৰ্তমান হাতেৰে আৰু ভৱিষ্যতে মেচিনেৰে। এতিয়া এইফালে যাওঁ। ইয়াতে নেপিয়াৰ ঘাঁহ আছে, এইখিনি আজি কাটিব লাগিব। কালি কাটি অনা আছিলে পিছবেলা। অলপ আগতে মাকৈ গুড়া কৰিলোঁ। এতিয়া এইফালে ছাগলীৰ দানাৰ কাৰণে প্ৰিপেৰেশ্যন চলি আছে, দানা দিয়াৰ কাম চলি আছে। চ' ফাৰ্মৰ ডে টু ডে এক্টিভিটিবোৰ দেখাম। এখন মাৰি লওঁ আগতে। বহুত ছিষ্টেম কৰিব লগা হয়, ছাগলী নহ'লে সোমাই যায় ভিতৰত। চ' এইফালে আমি মাকৈ আৰু বিয়েৰ ৱেষ্ট আৰু গৰুৰ দানা বৰ্তমান DDGS শেষ হৈছে, ফেক্টৰীৰ পৰাও অহা নাই। গতিকে বৰ্তমান আমি মাকৈ দি আছোঁ। মাকৈ আৰু এইবিলাক মুৰ্গীয়ে খাই আছে দানাটো, খেদিব লাগিব সিহঁতক। তাৰপৰা আমাৰ নিজৰো মুৰ্গী নহয় এইকেইটা, বেলেগৰ। চ' ইয়াত আছে মাকৈ, গুড়া মাকৈ আৰু বিয়েৰ ৱেষ্ট আৰু মিৰাম্বিকা, যিটো কেটেল ফিড, সেইটো এতিয়া চাব। ছাগলী খুলি দিম, ছাগলীবোৰ নামি আহিব এতিয়া। সদায় অলপ এক্টিভিটিবোৰ দেখাই থাকোঁ। এয়া ছাগলী আহি গ'ল।
এতিয়া সময় হৈছে 3:30 আৰু আমি দিনটোৰ এতিয়া লাষ্ট খাদ্য দি আছোঁ সিহঁতক মানে গছৰ পাত খাই আছে বৰ্তমান খোৱা অলৰেডি হৈ গ'ল ৰাতিপুৱাৰ পৰা প্ৰথমে দানা খালে তাৰপিছত মাজতে নেপিয়াৰ ঘাঁহ কাটি দিলোঁ খেৰো দিলোঁ অলপমান কাৰণ সিহঁতে খেৰো খায় আৰু থাৰ্ড এতিয়া ইহঁতক গছৰ পাত দিলোঁ অলপমান মষ্টলি এতিয়া যিহেতু পথাৰত ধান আছে চ' এনেকৈ মানে ছাগলীবোৰ ৰাখিব লগা হয় আৰু সিহঁতৰ পেটটো ভৰাব লাগে কেতিয়াবা দানা মানে ৰাতিপুৱাটো দানা দিয়া থাকে কিন্তু ছেকেণ্ড টাইমো মানে এবাৰ দানা মাকৈ সিহঁতক দি দিওঁ পানীৰ লগত অলপমান তেনেকৈ দি দিওঁ পিছৰবাৰ মেইনলি ৰাতিপুৱা অলপ বেছিকৈ দানা খায় কিন্তু ছেকেণ্ড টাইম দিলে পানীৰ লগত অলপ দানা সিহঁতক দি দিওঁ যাতে মানে পানীটো এতিয়া সিহঁতে খুব ভালকৈ খায় আৰু চাপৰ দিলেতো খুবেই ভালকৈ খায় চ' থুলমূলকৈ এনেকুৱা ধৰণৰ হয় মই এবাৰ কেমেৰাটো ঘূৰাই দেখাই আছোঁ পিছফালে চ' ইহঁতে অলৰেডি খাই ইহঁতৰ হৈ গ'ল তো এতিয়া আকৌ ইহঁতে ঘৰৰ ওপৰত নিজে নিজে উঠিবই সময় হ'লে এতিয়া 3:30 বাজিছে আৰু চ' এনেকৈ দিনটো পাৰ হৈছে ৰাতিপুৱাৰ পৰা মই কিছুমান শ্বৰ্টছ ল'লোঁ দেখালোঁ আপোনালোকক কেনেকুৱা পালে আপোনালোকে জনাব ভিডিঅ'টো চাই আৰু ইয়াৰ কমেণ্ট ছেকশ্যনত আপোনালোকে জনাব যে নেক্সট আপোনালোকে কি ভিডিঅ' চাব বিচাৰিছে মানে সুধিব যিকোনো ধৰণৰ টপিকছ ভালদৰে আমি যদি ভাল টপিকছ কিছুমান লওঁ এইবিলাক কভাৰ কৰিব পাৰিম আপোনালোকে কিবা যদি কুৱেৰি থাকে প্ৰশ্ন থাকে মই ভালদৰে ভিডিঅ'বোৰ বনাবলৈ চেষ্টা কৰিম টপিকছবোৰ লৈ পেলাই আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে আৰু এতিয়া ইয়াৰ পিছত আৰু বিশেষ দিনটো মানে অলম'ষ্ট শেষ হ'ব হৈছে এতিয়া আমি গাখীৰখিনি খীৰাম লাষ্টত সেইটো 4:30-5টাত খীৰাওঁ আৰু তাৰপিছত আমি গৰুক ঘাঁহ আৰু খেৰটো দি পেলাই আমি গোহালিটো বন্ধ কৰি দিওঁ মানে ডেইৰী ফাৰ্মখন দিনটোৰ কাৰণে বন্ধ হৈ যায় আকৌ নেক্সট ৰাতিপুৱাই সিহঁতক চাফা চিকুণ কৰি আপোনালোকে অলৰেডি ভিডিঅ'ত দেখিছে তেনেকুৱা আমি কৰোঁ ছাগলীটো তাৰপিছত গৰুৰ পিছতে আমি ছাগলীত আহি যাওঁ চ' এনেকৈ চলি আছে দিনবোৰ আৰু বহুত নতুন কথা আমি আগন্তুক ভিডিঅ'বোৰত পাতিম আপোনালোকে মোক কমেণ্ট ছেকশ্যন সুধিলে বহুত ধুনীয়া টপিকছবোৰ ওলাই আহিব চ' এয়া আমাৰ দিনটোৰ লাষ্টৰ এক্টিভিটি লাষ্টৰ কাম ভিডিঅ'টো শেষ হৈছিলে কিন্তু মই এইখিনি আপোনালোকক এক্সট্ৰা অলপমান শ্বৰ্ট এটা দি আছোঁ এতিয়া আমাৰ গাখীৰ খিৰোৱা হৈ গ'ল পিছবেলা 5টা বাজিছে ঘড়ীত আৰু বাহিৰত মানে পৰিৱেশটো এনেকুৱা ভিতৰত আমি খেৰ দিলোঁ ইহঁতক এতিয়া অলপ ঘাঁহ দিলোঁ তাৰপিছত খেৰ দিলোঁ আৰু খেৰ খোৱাত ব্যস্ত এওঁলোকে আৰু এতিয়া আমি ধূনা দিছোঁ মানে ধোৱা দিছোঁ দি পেলাই মহবোৰ তেতিয়া খুব ধুনীয়াকৈ মানে মহবোৰ হয় ফেনবোৰ চলাই দিলোঁ আৰু ধোৱাটো ভিতৰত হ'লে মহবোৰ নোহোৱা হৈ যায় কমি যায় ৰাতিটো ধুনীয়াকৈ আৰামত শুই থাকিব ইহঁতে আৰু ৰাতিপুৱা আমি আকৌ লগ পাম মই ৰাতিপুৱা আহি পেলাই চাফা কৰিম এইটো ছাইড খীৰাম তাৰপিছত আকৌ বাইদেউহঁত আহিব আহি পেলাই ইহঁতকো চাফা কৰিব এইটো ছাইড আৰু দানা চানা দিব ইত্যাদি চ' আজি ভিডিঅ'ত এইখিনিয়ে আছিলে আশা কৰিছোঁ আপোনালোকে ভিডিঅ' চাই ভাল পাইছে যাব ওলালে এতিয়া ঘৰলৈ এয়া বাই বাই টাটা ৰাতিপুৱা আহিব তলা মাৰিব লাগিব মই এতিয়া যাব ওলালে বাইদেউহঁত ৰীতা বাইদেউ ওলালে যাবলৈ এয়া বেগ চেগ লৈ বাই বাই হ'ব এতিয়া আপুনি বাই বাই